তো হাই গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই ডিউটি আপোনাৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোৱে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো মানে কোনো বেলেগ জেগা দেখুৱাৰ কাৰণে নহয়, আৰু আজি মই যাই আছোঁ গাঁৱত, মানে আমাৰ য'ত আমি গৰু ৰাখোঁ নহয়, গৰু থকা জেগাবোৰ আপোনালোকক দেখাই আছোঁ। আৰু মই এতিয়া আহি পালোঁ বৰ্তমান এই পুখুৰীৰ পৰা, মানে পুখুৰী মানে এইটো মই এতিয়া বৰ্তমানে পাহাৰৰ আছোঁ, পাহাৰৰ মানে ৰাস্তা দি যাই আছোঁ এইফালে আছোঁ। আৰু মই মানে ইমান ভাল নহয়, স্ক্ৰিপ্টেড ভিডিঅ' হ'ব। চ' গাইজ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। গাইজ, আপোনালোকে ছাবস্ক্ৰাইব নকৰোঁ মোৰ চেনেলটো চাই, গম পাইছেনে? আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব, নতুন ইউটিউবাৰ হয়, প্লিজ ছাপোৰ্ট কৰিব। গাইজ, ভাল লাগিলে ভিডিঅ'টো। ত' বাই বাই, আপোনালোক সকলোখিনি চাই থাকক লাষ্টলৈকে। এতিয়া মই আহিছোঁ গৰু খেদিবলৈ ন, বহুত দিন হৈ গ'ল। গৰুকেইটা মানে কি জানো, এনেকুৱা মানে য'ত থৈ তাতে নাথাকে, যাই ইফালে সিফালে ঘূৰি ফুৰে গৈ। এতিয়া মানে আহিছোঁ, আমাৰ লগৰবিলাকো গ'ল, মানে তাতে লগৰকেইটা যাই কৈছে, বাবু তই জল্দি আহ। মোক এনে কিউট নাম বাবু, মোৰ অৰিজিনেল নামটো দেৱজ্যোতি বলতে মাতি বাবু বুলি গাঁৱৰ এনে চবে মানে মাতিছে। এতিয়া যে জল্দি আহ, গৰুকেইটা গ'ল, তাতে যাব লাগে, বেলেগৰ নহ'লে ধান খাব অমুক বহুত আৰু কিবা কিবি। এতিয়া আমি ফাইনেলি আহিছোঁ, এইফালে যাই আছোঁ এতিয়া। আৰু মানে তাতে মানে গৰুকেইটাই মানে ইয়াতে এটা ষাঁড় গৰু আছে আমাৰ তাতে। ষাঁড় গৰুটো মানে এনেকুৱা ডেঞ্জাৰ, মানে মানুহ ওচৰতে যাব নোৱাৰে, মানুহটো ওচৰতে গ'লে মানে সানিবলৈ খেদাই। আৰু মানে গৰুটো এই দেখিছে না, এইটো কুচুতীয়া গৰুটো, এইটো মানে ইয়ে হ'ল মেইনটো। আৰু ফাইনেলি মই এতিয়া ওপৰত আহি গ'লোঁ, আৰু মই এতিয়া এইফালে আগৰফালে যাম, সকলোখিনি চাইডৰ লাষ্টলৈকে। আৰু মই এতিয়া এইফালে আহি আছোঁ, আৰু গৰু আমাৰ সেইফালে আছে, গৰু বহুত ভিতৰৰ ফালে। এইফালে মই এইফালে যাইকে মানে আগেদি আপোনালোকক দেখাই আছোঁ আৰু হওক, এইফালে যাই গৰু এটা পাৰি আছে, এইফালে যায়। চ' গাইজ, ফাইনেলি আমাৰ গৰু দেখা পাই গ'লোঁ। আমাৰ গৰু আৰু দুটামান আছে এইফালে, আগত দেখা পোৱা নাযায় বাৰু, দূৰত আছে। চ' গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। গাইজ, ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব। আৰু সেইটো আজি ইমান লাভৱান নহয়। চ' গাইজ, বাই বাই, নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ পুনৰ।